স্বামীৰ মৃত্যুৰ পাছত কেনে আছে ৰুশনা চাংমাই? বহুদিন কিয় দেখা নাই কন্টেন্ট ক্ৰিয়েটৰ ৰুশনা চাংমাইক? আপোনালোকৰ মনত হয়তো একেই প্ৰশ্ন, ইমান দিন হ'ল কিয় দেখা নাই ৰুশনা চাংমাইক? ইয়াৰ একো নতুন আপডেট নাই, তাৰ মানে এইটো নহয় যে আমি তেওঁক পাহৰি গলো। বহুতে মনত একেটাই প্ৰশ্ন লৈ আছে, কেতিয়াবা আকৌ দেখা পাম ৰুশনা চাংমাইক? স্বামীৰ মৃত্যুৱে তেওঁৰ জীৱনলৈ যি অজান শোক যন্ত্ৰণা আৰু শূন্যতা আনিলে, তাৰ অনুভৱ বোধহয় শব্দৰে ব্যাখ্যা কৰিব নোৱাৰি। এই আঘাতৰ পৰা নিজকে পুনৰ সংগ্ৰহ কৰিবলৈ তেওঁ সামাজিক মাধ্যমৰ পৰা আঁতৰি থাকিল। নিঃসন্দেহে এই সময়খিনি তেওঁৰ বাবে এক গভীৰ অন্তৰালয় সময়। সৃষ্টিৰ পৰা আঁতৰ হৈ থকা মানেই এইটো নহয় যে তেওঁ হেৰাই গৈছে। তেওঁ হয়তো নিজক সংগ্ৰহ কৰি চকুলোৰ কাষত হাঁহি লৈ আকৌ এবাৰ ঘূৰি আহিব। সেই দিনটোলৈ আমি অপেক্ষা কৰিছো, য'ত তেওঁ আগৰ দৰে ভালপোৱা, অনুপ্ৰেৰণা আৰু সাহসেৰে আমাৰ মনক স্পৰ্শ কৰিব। আশা কৰো ৰুশনাই নিজৰ সুখবোৰক শক্তিত পৰিণত কৰি এটি নতুন পৃষ্ঠা খুলিব, য'ত আমি সকলোৱে দেখা পাম জীৱনটো এনেকৈয়ে সাহসেৰে আগবাঢ়িব লাগে।